हेलो एवरीवन मैं बरखा आपनालोक सकलोके स्वागतम जनाइছোঁ मोर अन्य एटी भिडिओলৈ আৰু আজি হৈছে 26 নৱেম্বৰ আৰু আজি আছে মনুবাৰ জোৰোণ আৰু মই এতিয়া উলাই মেলি ৰেডি আৰু আজি আমাৰ থিমটো আছিল পিংক কালাৰৰ সেইকাৰণে পিংক কালাৰ পিন্ধি লৈছোঁ আৰু মোৰ মাতটো একদমে বহি গৈছে এয়া আজিৰ লুকটো এতিয়া মই যাওঁ বিয়াৰ ঘৰত দৰা ঘৰ আহি পাব আৰু এতিয়া জোৰোণ দিবৰ কাৰণে তেতিয়াহলে বিয়া ঘৰত লগ পাই আছো এয়া আমি বিয়াত আহি পালোঁ আৰু এতিয়া মই প্ৰথমে আহি সোমাই গলো মনুবাক খজোৱা ৰুমটোত তাৰ মেকআপ আৰ্টিষ্ট আহি পাইছিলে আৰু তাইক খজাই আছিলে আৰু আমি বাকিবোৰো তাত গৈ অলপমান বহিলো তাইক চালো এতিয়া মই আহি গলো বাহিৰত আপোনালোকক দেখাবৰ কাৰণে বাহিৰত আলহীবোৰ আৰু প্ৰায়ভাগ ৰাইজৰ মানুহ আহি পাইছিলে জোৰোণ চোৱাৰ কাৰণে আৰু জোৰোণৰ কিবা কিবি যোগাৰ পাতি কৰি আছিলে বৰমাহতে আৰু এতিয়া আমি গুটি কেইজনী বাহিৰত ওলাই আহিলো ফটো উঠাৰ কাৰণে যেহেতু আজি আমাৰ পিংক কালাৰ থিম আছিলে সেইকাৰণে গুটিজনী পিংক পিন্ধিছিলো আৰু পিছফালৰ পৰা কোনজনী কোন ধৰিব পৰা যোৱা নাছিলে আমি গুটি কেইজনী আহি গলো চাহ খাবৰ কাৰণে ইয়াত চাহ দি আছিলে আৰু বাকিবোৰ মানুহ চাহ খাইছিলে আৰু চাহৰ লগত মিঠাই লাৰু পিঠা আৰু কিবা কিবি আছিলে নিমকি এইবোৰ আছিলে যেটো মোৰ ক্লিপ লবলৈ থাকি গল এয়া দেখাই দিছো আপোনালোকক গুটেইবোৰ আৰু এতিয়া মনুবা বাহিৰত ফটো উঠি আছিলে আৰু মই বহি ধুনিয়াকে সকলোকে চাই আছিলো ভাল লাগা নাছিল আৰু ৰেড লিপষ্টিক লগাইছো ইয়াৰ মাজতে আহি পালে জোৰোণ আৰু মই আগবাঢ়ি নগলো বাৰান্দাৰ পৰাই ভিডিওটো কৰিলো যেহেতু মই মনুবাৰ লগত আছিলো এয়া দৰা ঘৰৰ মানুহ মনুবাক বাহিৰত উলিয়াই নিবৰ কাৰণে আহিছে আৰু এয়া মনুবাক জোৰোণ দিয়া আৰম্ভ কৰি দিলে মই পিছৰ পৰাহে ভিডিওটো কৰিলো মই আগফালে যাব নোৱাৰিলো বহুত মানুহ আছিল যেহেতু দেখাই দিছো আপোনালোকক মানুহবোৰ বহুত মানে সকলোৱে থিয় দি চাই আছিলে আৰু এতিয়া মই দেখাই দিছো মানুহবোৰ আমাৰ ৰাজ্যৰ মানুহ আৰু জোৰোণ দিব অহা মানুহবোৰ গোটেইবোৰে চাই আছিলে আৰু ময়ো বাৰান্দাৰ পৰা চাই আছিলো যেহেতু তাত বহুত মানুহ আছিলে সেইকাৰণে মই বাৰান্দাত গুচি আহিলো আৰু মোৰ মোবাইলৰ কোৱালিটিটো দেখিছেনে ইমানে বেয়া তথাপিতো মানে ভিডিও কৰিহে এৰিছো মানে মেমৰিজ হিচাপে সাঁচি ৰাখিবলৈ ভিডিওবোৰ কৰিলো এতিয়া মই আহি গলো ভিতৰত যেহেতু বাহিৰত বহুত মানুহ আছিলে সেইকাৰণে ভিতৰত সোমাই আহিলো আৰু হিয়ান আৰু গুণগুণে খেলি আছিলে তাকে চাই আছিলো আৰু মোৰ লগতে বাহঁতেও আহিলে আৰু এইজনী হৈছে আমাৰ কইনাজনী মনুবা তাই ভিতৰত আহিলে দৰা ঘৰৰ পৰা দিয়া কাপোৰ পিন্ধিবলৈ দিছিলে সেইকাৰণে তাই পিন্ধি এতিয়া বাহিৰত ওলাই গৈছে মানুহক মাত দিবৰ কাৰণে আৰু এয়া চুনুবা মনুবাৰ লগতে আছে তাই আৰু মনুবাক চাওকচোন ইমান ধুনীয়া লগা হৈছে হয়নে বাৰু মনুবাক বেলেগ লাগি আছে ন ধুনীয়া লাগছে মনুবাক ৱেডিং লোকৰ কাৰণে ভিডিও বনাই দিছো কি মোৰো মিলি আৰু এতিয়া শেষত দৰা ঘৰৰ মানুহ যোৱাৰ আগতে মনুবাক আকৌ এবাৰ মূৰত তেল দিছে সকলোৱে তেল দি আছিলে সিহঁতৰ যিমানখিনি মানুহ আহিছিলে বৰমা খুৰীমা সকলোৱে মনুবাক তেল দি আছিলে
সকলো ফালে জোৰোণৰ নিয়ম বেলেগ বেলেগ থাকে। ময়ো এয়া প্ৰথম দেখিছোঁ যোৱাৰ আগে আগে আকৌ এবাৰ তেল দিয়াটো। আৰু সকলোৱে এতিয়া ফটো উঠি আছিলে। কেমেৰামেনে যেনেকৈ কৈছে তেনেকৈ মানে প'জ দি আছিলে আৰু মই আগফালৰ পৰা বহি পেলাই চাই আছিলোঁ তাইক। আৰু এইটোও মই প্ৰথম নিয়ম দেখিলোঁ। দৰা আৰু কইনা ঘৰৰ মাক দুজনীয়ে বহি লৈছে পীৰাত আৰু কিবা দিয়া দি কৰিছে, মই ভালকৈ নাজানো বাৰু। আৰু এয়া হৈছে ফেমিলি ফটো উঠি আছে দৰা আৰু কইনাৰ মাক দেউতাক একেলগে। আৰু এয়া যাব ওলোৱাৰ আগত সকলো ফেমিলি মেম্বাৰে ফটো উঠি আছিলে একেলগে। আৰু এতিয়া সিহঁত ওলাই গ'ল, মুনুবা আগবাঢ়ি থ'বলৈ আহিলে দৰা ঘৰৰ মানুহক। মই ভইচে দিছোঁ যিহেতু বহুত মানুহ আছিলে সেইকাৰণে কোৱা নহ'ল আৰু মোৰ মাতটোও ভাল নাছিলে। আৰু এতিয়া আমি আহি গ'লোঁ খাবৰ কাৰণে। মাহঁতে আগে ভাগে আহি বহি গ'ল, আমি পিছত আহিলোঁ। আৰু এয়া দেখাই দিছোঁ, মানুহ নাই আৰু আমাৰ ঘৰৰ মানুহবোৰ এতিয়া। আমি খাই লওঁ এতিয়া ভাতটো। আৰু মই সোনিয়া বাক থালিটো ল'ব দি আছিলোঁ আৰু ভিডিঅ' কৰাৰ কথা কৈ আছিলোঁ কি আছিলে খোৱাত। এইটো হেৰি হৈ গৈছে, নামি গৈছে। এয়া চালাড আৰু চব্জি, দালি, ভাজি, তাৰপিছত মাংস, মাছ, পনীৰ গোটেইখিনি আছিলে। মই ভালকৈ ভিডিঅ'টো নকৰিলোঁ। আৰু শেষত আমি গোটেইবোৰে খাই লৈ ঘৰৰ মানুহখিনি কথা পাতি আছিলোঁ জোৰোণত। আৰু এয়া হৈছে দাদাই কৈ আছিলে এইটো এণ্ডিং কৰিবৰ কাৰণে, নমস্কাৰ দি গুচি গ'ল। আৰু এতিয়া আমি ফটো আৰু ভিডিঅ' কৰা আৰম্ভ কৰি দিলোঁ জোৰোণ যোৱাৰ পিছত। যিহেতু দিনটো বিজি হৈ আছিলোঁ সেইকাৰণে ভালকৈ ফটো আৰু ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু এতিয়া চুনুবা আৰু সোনিয়া বা ভিডিঅ' কৰি আছিলে। আৰু এয়া মানুহ নাই আৰু প্ৰায়ভাগ খালীয়ে হৈ গ'ল। আৰু এয়া টিকলাগিটা খেলি আছিলে। তাৰ মাজতে মই মোকো দেখাই দিলোঁ। মোৰ মুখখন দেখিছেনে, ইমান টায়াৰ্ড ফিল কৰিছোঁ। মানে একদম মুখখন উজ্জ্বলটো নোহোৱা হৈ গৈছে তেতিয়ালৈকে গধূলিলৈকে। দিনটো যিহেতু ইফাল সিফাল কৰি আছিলোঁ। আৰু গধূলি আমি ওলাইছোঁ এতিয়া দৰা ঘৰত যাবৰ কাৰণে, ওলোটা জোৰোণ দিবৰ কাৰণে। সকলো ফালে বেলেগ বেলেগ নামেৰে কোৱা যায়, দৰা বৰা, ওলোটা জোৰোণ। মই ওলোটা জোৰোণ বুলি কৈছোঁ বাৰু। আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন কমেণ্ট কৰি। আৰু এতিয়া সকলো ওলাই মেলি ৰেডি হৈ গ'লোঁ। ময়ো ওলাইছোঁ বাৰু, কিন্তু দেখুওৱা নহ'ল। আৰু এতিয়া আমি গৈ আছোঁ। আৰু আমি এতিয়া পামেই আৰু দৰা ঘৰ, যিহেতু ওচৰতে দৰা ঘৰ। আৰু এয়া আমি দৰা ঘৰ আহি পালোৱেই। আৰু এতিয়া আমি খোজকাঢ়ি দৰা ঘৰলৈকে আহিলোঁ। যিহেতু পাৰ্কিঙৰ ব্যৱস্থা নাই, ৰাস্তাৰ সন্মুখতে ঘৰ, সেইকাৰণে গাড়ীখন বহুত আগত পাৰ্ক কৰিব লগা হৈছিলে আৰু আমি খোজকাঢ়ি আহি আছিলোঁ। আৰু এয়া পালোহি আমি। তাত গৈ আমি ৰাস্তাত অলপ সময় ৰখিলোঁ, বাকী আমাৰ মানুহবোৰ আহি পোৱা নাছিলে সেইকাৰণে। আৰু তাত সোমাই আমি এতিয়া খাব লৈছোঁ চাহ। আৰু দৰাৰ কাৰণে আমি এতিয়া ৰখি আছিলোঁ। আৰু মই পিছফালেই বহি গ'লোঁ, আগফাললৈকে নগ'লোঁ। চুনুবা আৰু টুটুবাহে আগলৈকে গ'ল, সেইকাৰণে পিছৰ পৰাই ভিডিঅ' কৰিছোঁ। আৰু
এয়া হৈছে দৰা আমাৰ দৰা আহি গ'ল আৰু আহি পেলাই সেয়া লৈ আছিলে দৰাই আৰু মই পিছৰ পৰাই চাই আছিলোঁ যিহেতু মই আগফালে বহা নাই সেইকাৰণে দৰা বৰাৰ নিয়ম মই নাজানো দেখাবও নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব ভাবিছিলোঁ পিছৰ পৰা ভিডিঅ'টো ভালকৈ কৰিম কিন্তু যিহেতু পিছত বহিছোঁ পিছৰ পৰা একোৱে দেখা নাযায় সেইকাৰণে ভিডিঅ'টো ভালকৈ কৰা নহ'ল আৰু এতিয়া আমি গোটেইবোৰে আহি গ'লোঁ খাবৰ কাৰণে আৰু এয়া লাইন দেখিছেনে আমাৰ আৰু এয়া বৰষা বা তাইও ভিডিঅ' কৰি আছে তাইও ভ্লগিং কৰে আৰু পিছফালে সৰুবাবু হাই দি আছিলে মোক আৰু এতিয়া মই বহি গ'লোঁ খাবৰ কাৰণে এয়া মোৰ প্লেটখন দেখিছেনে গোটেই ভৰাই লৈছোঁ একেবাৰে ভ্লগটো কৰি লওঁ আৰু এয়া কংকন দাদাই মোক এক্টিং কৰি দেখাই আছিলে এনেকৈ খাম তেনেকৈ খাম বুলি দেখাব লাগিব তাৰ আৰু এতিয়া খোৱা লোৱা হোৱাৰ পিছত আমি সকলোৱে তাত অলপ বহিলোঁ আৰু কথা বতৰা পাতিলোঁ আৰু এয়া হৈছে দৰা আমাক মাত দিবলৈ আহিছিলে তামোল পাণ দিবলৈ আহিছিলে এয়া বৰদেউতা দৰাৰ দেউতাক আৰু দৰাৰ ভাইটি একেলগে সকলোবোৰ আছিলে আৰু এতিয়া আমি সকলোৰে খোৱা হোৱাৰ পিছত যাবলৈ ওলাইছোঁ ঘৰ যোৱাৰ আগত ভাবিলোঁ অকণমান আপোনালোকক তাৰে পৰিৱেশটো দেখাই দিওঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰি আছিলোঁ আৰু আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এয়া গাড়ীলৈকে আহি পালোঁ আমি আৰু এতিয়া যাওঁ ঘৰ আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যিহেতু মই নতুনকৈ ইউটিউব খুলিছোঁ সেইকাৰণে মই বহুতো কথা নাজানিব পাৰোঁ তাৰ কাৰণে বেয়া নাপাব আৰু আমি আহি পালোঁ এতিয়া ঘৰ আৰু এয়া দেখাই দিছোঁ আপোনালোকক ডেক'ৰেশ্যনখিনি তেতিয়া ডেক'ৰেশ্যনৰ কাম কৰিয়ে আছিলে আৰু এয়া ভিডিঅ'টো আছিলে নেক্সট ভ্লগত লগ পাই আছোঁ বাই